Hello everyone. এতিয়া যাব লাইছো চাৰিয়ালিত বাটা চাৰিয়ালিত যাব লাইছো আপোনালোকক দেখুৱাই থাকিম ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছো আৰু স্বাগতম জনাইছো মোৰ চেনেললে আৰু চাই থাকক আপোনালোকে ভিডিওটো পাপাক যাব লাইছে আৰু ছোৱালীজনী মই মানে আজি চুলিটা স্পা কৰিম তো আজি যাই আছো এতিয়া যাও আৰু চাই থাকক আপোনালোকে শেষলৈকে ব্লগটো Hello friends, এতিয়া মই ক্ৰীম লগাই বহি আছোঁ পাৰ্লাৰ পাই গ'লো আৰু আমাৰ ছোৱালীজনী দেখিছেনে এবাৰ উৎপাত কৰি আছে আৰু অকণমান পাৰ্লাৰখন দেখুৱাই দিছোঁ এইখন হৈছে পাৰ্লাৰখন য'ত মই ষ্ট্ৰেট আৰু ফেচিয়েল কৰিলোঁ আৰু এইখন হৈছে আমাৰ বাইহাটা চাৰিআলিৰ ওপৰৰ পৰা অকণমান দেখুৱাই দিছোঁ হৈ গ'ল পাৰ্লাৰৰ কাম আৰু এতিয়া বজাৰ কৰিব আহিছোঁ চাই আছোঁ মানুহ বহুত হৈছে আৰু এটা কথা কৈ দিলোঁ যে ভিডিঅ'টো মই আগতে দিব লাগিছিল কিন্তু দেৰি হৈ গ'ল দিয়াত পূজাৰ পাছত দিছোঁ যিহেতু পূজাৰ আগৰ ভিডিঅ' কিন্তু মই পূজাৰ পিছত দিছোঁ তাৰ কাৰণে ক্ষমা কৰিব সময়ৰ অভাৱৰ কাৰণে দেৰি হৈ গ'ল হেল্ল' ফ্ৰেণ্ডছ কি কৰি আছে আপোনালোকে আৰু তেতিয়া যে গৈছিলোঁ তাৰপিছত দুপৰীয়া বজাৰ কৰি আহিলোঁ তাৰপিছত আৰু ইমান ভাগৰ লাগিল ভাত খাই কিনে একদম শুই দিলোঁ গধূলিলৈকে আৰু আচলতে সিদিনা মানে যোৱাকালি গৈছিলোঁ বজাৰ কৰা নহ'লে মানে কি ৰাতি হৈ গ'ল যে 10টা 10:30 মানে বাজি গৈছে চুলি ষ্ট্ৰেট কৰোঁতে আৰু ফেচিয়েল কৰোঁতে দেৰি হৈ গ'ল তথাপি মোৰ থাকিলে থ্ৰেডিং কৰিব পাহৰি গ'লোঁ দুদিন গ'লোঁ যোৱাকালি গ'লোঁ আজি গ'লোঁ থ্ৰেডিংটো পাহৰি গ'লোঁ বুজিছেনে বাৰু আৰু তাৰপিছত যোৱাকালি সেইকাৰণে মানে মোৰ কাপোৰ এযোৰ ল'লোঁ আৰু ছোৱালীজনীৰ দুযোৰ কাপোৰ ল'লোঁ তাৰপিছত আৰু নল'লোঁ আৰু তাৰপিছত আজি আকৌ মানে অলপ কছমেটিক্স বস্তু কিনিলোঁ আৰু কিবা কিবি সৰু সুৰা বস্তু কিনিলোঁ আৰু চেণ্ডেল কিনিলোঁ এনেকৈ কিবা কিবি বস্তু কিনিলোঁ আৰু আজি স্পা যোৱাকালি নহয় আচলতে পৰহি আছিল পাহৰি গৈছিলোঁ পৰহি গৈছিলোঁ আৰু আজি স্পা কৰিলোঁ চুলিকেইটা স্পা কৰিলোঁ এতিয়া আৰু কথা নাই এতিয়া কেপ চেপ মাৰিব পাৰিম স্পা কৰিলোঁ সেয়াই আৰু বাকী সৰু সুৰা কিছুমান বজাৰ কৰিলোঁ সেইখিনিয়ে আৰু একদম সেইখন বিচনাৰ অৱস্থা দেখিছেনে আৰু এইবিলাক চব কৰি আছে ঠিক কৰাই নাই সেইখিনি শুলোঁ উঠিলোঁ চাহ খালোঁ আৰু ছোৱালীজনীক কিবা এটা খুৱাই দিলোঁ গাখীৰেৰে কিবা এটা খুৱাই দিলোঁ আৰু সেয়াই কি আনিছোঁ আপোনালোকক দেখুৱাম বাৰু ৰ'বক মই ভালদৰে ট্ৰাইপডডাল আনি কিনে মোবাইলটো লগাই লওঁ তাৰপিছত মই বস্তুখিনি দেখুৱাই আছোঁ আপোনালোকক ঠিক আছে হেল্ল' আৰু আজি কি বজাৰ কৰিলোঁ মই আপোনালোকক দেখুৱাই আছোঁ প্ৰথমতে মই এইটো দেখাইছোঁ এইটো ছোৱালীজনীয়ে মানে কি যেতিয়া বজাৰ কৰি আছিলোঁ নহয় তেতিয়া মানে তাইক এইটো লাগে আৰু সেইটো কিনি দিলোঁ সেইটো ধুনীয়া টেডি হয় তাও মৰম লাগে তাৰপাছত চেণ্ডেল দেখুৱাওঁ মোৰ কাপোৰযোৰ আচলতে মই শাৰী এখন ল'লোঁ আৰু কুৰ্তা ছেট এযোৰো লৈছোঁ শাৰীখন দেখাম বাৰু আৰু মেখেলা চাদৰ একযোৰ ল'লোঁ মেখেলা চাদৰযোৰ মানে চিলাব দিলোঁ পৰহি আনিয়ে নহ'লে আকৌ পৰহি লাগিবতো পূজাত যাব সেইকাৰণে মানে চিলাব দিলোঁ জল্দি ৰাতিপুৱাতে চিলাব দিছোঁ আৰু এইযোৰ আনিলোঁ মোৰ চেণ্ডেল এইযোৰ চেণ্ডেল আনিলোঁ মোৰ কাৰণে আৰু এইযোৰ আনিছোঁ ছোৱালীজনীৰ কাৰণে চিম্পুল হয় কিন্তু দেখাইছিল একদম ফুল থকা কিবা কিবি কিন্তু ইমান ভাল নাপাওঁ সেইযোৰ মানে কি ইমান এটা ভাল নহয় কোৱালিটিটো এইযোৰৰ কোৱালিটিটো ভাল আৰু পিন্ধি আৰাম পাব তাই সেইকাৰণে মই এইযোৰ ল'লোঁ আৰু এইযোৰ ভালো লাগে মানে ষ্টাইলটো ভাল লাগিছে চিম্পল যদিও আৰু সেইকাৰণে এইযোৰ ল'লোঁ এইযোৰ আমাৰ দুটাৰে চেণ্ডেল আৰু ল'লোঁ এইটো এটা কুৰ্তি লৈছোঁ এইটো ভণ্টিৰ কাৰণে লৈছোঁ মানে মোৰ ননদৰ কাৰণে বেছি দামী লোৱা নাই কম দামী লৈছোঁ ইমান দাম তো দিব নোৱাৰোঁ তথাপিও যি পাৰিছোঁ দিছোঁ আৰু মোৰ কাৰণে ল'লোঁ এটা কুৰ্তি এইটো এটা কুৰ্তি লৈছোঁ চিম্পল
ইয়াতে কালাৰটো বেলেগ হয়, তাত বেলেগ দেখাইছে। আৰু এইটো কুৰ্তিৰ লগত এটা পেন ল'লোঁ, প্লাজো পেন লৈছোঁ। এইটো এক্সট্ৰাকৈ লৈছোঁ এইটো এটা। আৰু এটা বেগ ল'লোঁ, এইটো বেগ লৈছোঁ কাৰণ ক'ৰবাত গ'লে মানে কি যেনে মাহঁতৰ তাতে গ'লে মানে অলপ ছোৱালীৰ কাৰণে কাপোৰ চাপোৰ অলপ দিগদাৰ হৈ যায় নে, সেইকাৰণে মানে এইটো ল'লোঁ। আৰু ধৰিব কাপোৰ দিছোঁ সেইকাৰণে ল'লোঁ। আৰু আমাৰ ছোৱালীজনীৰ কাপোৰবোৰ দেখাম দেই। এইযোৰ এইটো স্পৰ্টিং, এইটো হৈছে গ্ৰাউন, স্পৰ্টিং। এইযোৰ আইতাকে দিছে, মানে ইয়াৰে আইতাকে। আৰু মামাহঁতৰ আইতাকে বাৰু কিনি থৈ দিছে, কিন্তু আমি গ'লে দিব, আহিব নোৱাৰে মায়ে, সেইকাৰণে। আৰু এইটো স্পৰ্টিং এইযোৰৰ এইটো স্পৰ্টিং। আৰু এইটো হৈছে হাফ পেণ্ট মানে এনেকুৱা আৰু এইটো যে এনেকৈ লগাই দিয়ে, এইটো লগাই দিয়ে এনেকৈ। আৰু এইটো স্পৰ্টিং দুযোৰাই মানে কি মিক্স কৰি পিন্ধিব পাৰিব, এইটোৰ লগত এইটো পিন্ধিব পাৰিব, এইটোৰ লগত এইটো পিন্ধিব পাৰিব। আৰু এইখিনি হৈছে মানে ছোৱালীজনীৰ কাপোৰ, বেবীটোৰ। আৰু এইটো এটা মেক্সি ল'লোঁ, এইটো ব্লেক কালাৰৰ। এইটো মেক্সি মোক লগা মানে প্ৰয়োজন হৈছিল, সেইকাৰণে ল'লোঁ। আৰু পিছত ল'ব লাগিব বাৰু, এতিয়া এটা ল'লোঁ। আৰু বেছি নাই আৰু এইখিনিয়ে। অলপ কচমেটিকৰ বস্তু লৈছোঁ। এইটো এটা ফাউণ্ডেশ্যন, এইটো কণ্টেক্ট পাউডাৰ আৰু এইটো। আৰু এইটো প্ৰাইমাৰ লৈছোঁ, নেল পলিচ এটা, আইব্ৰ'জ আৰু লিপ লাইনাৰ। এইটো মোৰ যিটো একদম মই বহুত ভাল পাওঁ লিপ লাইনাৰ। আৰু এইটো কনচিলাৰ এইটো। আৰু এইটো হাইলাইটাৰ। আৰু এইটো চকুত যে লগাই ভোৰ নে কি কয়, এইবিলাক কি নাজানো আৰু ইমান। এইবাৰে ফাৰ্ষ্ট টাইম মই মেকআপ কৰিম বুলি ভাবিছোঁ, কি হয় নাজানো, ভূতেই হওঁ নে কি বা হওঁ নাজানো, কিন্তু মই লগাম আৰু লগাব ইচ্ছা আছে, লগাম আৰু বাছ এইখিনিয়ে। মানে মই পূজাৰ বজাৰ এইখিনিয়ে কৰিছোঁ। মুখত ফেচিয়েল কৰালোঁ, চুলি ষ্ট্ৰেইট কৰালোঁ, আৰু এইখিনি বজাৰ, এইখিনিয়ে আৰু। বহুত পইচা খৰচ কৰি দিলোঁ এইবাৰ, একো নাই, কাৰণ দুবাৰ পূজা নাপালোঁ যিহেতু, এইবাৰ মানে কি অলপ খৰচ কৰিছোঁ। আৰু বাকী মই জুৱেলাৰী একো কিনা নাই, কাৰণ মই এইবিলাক গলত পিন্ধা, কাণত পিন্ধা ইমান ভাল নাপাওঁ। আৰু মই ইয়াৰিংছ চাইছিলোঁ, কিন্তু ভাল লগা নাই। আৰু বাচ্ছা লৈ কিনে ইমান ঘূৰিও থাকিব নোৱাৰি, সেইকাৰণে নল'লোঁ আৰু ভণ্টিৰ ইয়াৰিংছ আছে আগৰে, তো তাকেই মানে পিন্ধি যাম বুলি ভাবিছোঁ। আৰু সেয়াই আৰু এইখিনি মোৰ বজাৰ আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু সকলোকে দুৰ্গা পূজাৰ বহুত শুভকামনা থাকিল। সকলোৰে যাতে পূজাটো ভালদৰে যায়, সেয়াই কামনা কৰোঁ। সকলোৰে মানে আৰু এনেকুৱা যাতে আৰু এইবিলাক মানে এনেকৈ পূজা হৈ থাকে, কৰোণা আৰু নাই, সেয়া আশা কৰোঁ। আৰু সকলোৰে পূজা ভালে কুশলে যাওক, সেইটোৱে কামনা কৰোঁ। আৰু সেয়াই আৰু তো ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। আৰু যদি ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। তেতিয়াহ'লে ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। আৰু বেছি দীঘল নকৰোঁ, কাৰণ অলৰেডি ভিডিঅ'টো দীঘল হৈছে। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই। অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। সকলোৱে ভালে থাকক দেই।